MBBS পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ডাক্তৰ কৰবী চৌধুৰী। উত্তৰ গুৱাহাটীৰ কৃতি ছাত্ৰী ডাক্তৰ কৰবী চৌধুৰীক সম্বৰ্ধনা। 1000 গৰাকী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ মাজত 203 নম্বৰ স্থান দখল। ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰা সীমান্ত দাসক সম্বৰ্ধনা। উত্তৰ গুৱাহাটী তথা উত্তৰ কামৰূপৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটী। নিকেতনত পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীৰ সভাপতিত্বত এখন সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। সভাত 2023 বৰ্ষত ঘোষিত হোৱা MBBS পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ডাক্তৰ কৰবী চৌধুৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ডাক্তৰ কৰবী চৌধুৰীয়ে 1000 গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত 203 নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে। অনুষ্ঠানৰ লগতে 6ষ্ঠ শ্ৰেণীত পঢ়ি থকা সীমান্ত দাসক হায়দৰাবাদত আৰু উৰিষ্যাত অনুষ্ঠিত নেশ্যনেল টাইকোৱাণ্ডোত সোণ আৰু ব্ৰঞ্জ পদক লাভ কৰি সুখ্যাতিৰে কঢ়িয়াই অনাৰ বাবে তেওঁকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। কৰবী চৌধুৰী হৈছে দিহিংসত্ৰ চুবুৰীয়া মাজগাঁৱৰ নিবাসী প্ৰয়াত নৃপেন চৌধুৰী আৰু মাতৃ নিভা চৌধুৰীৰ কন্যা। সভাত নিকেতনৰ জ্যেষ্ঠ আচাৰ্য নিপামণি বৰদলৈ, মনোৰঞ্জন কলিতা, উপপ্ৰধান আচাৰ্য জগদীশ শৰ্মা আৰু প্ৰধান আচাৰ্য উৎপল তালুকদাৰ উপস্থিত থাকে। জ্যেষ্ঠসকল সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ। আজি মই 2015 বৰ্ষতে শংকৰদেৱ শিশু নিকেতনৰ পৰা উত্তীৰ্ণ হৈছিলোঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত, আৰু তাৰ প্ৰায় 8 বছৰ পিছত 2023 বৰ্ষত আজি ইয়াতে এনেকৈ ডক্টৰ হিচাপে আহিবলৈ পাই মই খুবেই সুখী। ইয়াৰ আঁৰত মূলত হ'ল মানে আচাৰ্যসকলে সৰুৰ পৰাই বহুত কষ্ট কৰিছিলে মোৰ লগতে। মানে মই মোৰো কষ্ট কৰিছিলোঁ, মা দেউতাও বহুত কষ্ট কৰিছিল, কিন্তু সমানৰ কষ্ট মোৰ সকলোৱে কৰিছিলে মোৰ লগতে। অংকুৰ শ্ৰেণীৰ পৰা দশম, আৰু এনেকুৱা নহয় যে অকল অংকুৰ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ মানে স্কুলত পঢ়িছিলোঁ। আজিও মোৰ এনেকুৱা লাগে যে মই এতিয়াও এই স্কুলৰে এই স্কুলতে আছোঁ এনেকুৱা লাগে। আজি সেইকাৰণে তেওঁলোকে মোক মাতি আনিছে। মই খুবেই গৌৰৱ কৰোঁ যে মই শংকৰদেৱ শিশু নিকেতনৰ এগৰাকী ছাত্ৰী আছিলোঁ। আৰু আগতে মানে বহুত কষ্ট হৈছিলে পঢ়োঁতে, বা ইয়াতে ক্লাছ 10লৈকে, যদিও মই সঁচা কথা ক'বলৈ গ'লে ক্লাছ 10লৈকে ইমান এটা কষ্ট কৰা নাছিলোঁ বাৰু, কিন্তু তাৰপিছত যেতিয়া মই হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন ল'লোঁ, তাৰপিছত যিহেতু মোৰ অসমীয়া মাধ্যম আছিলে, প্ৰথম অৱস্থাত ইংৰাজী মাধ্যমলৈ যেতিয়া পৰিৱৰ্তন হ'ল তেতিয়া মানে অলপ অসুবিধা হৈছিলে, কাৰণ কি মানে মোৰ টিউশ্যন লোৱা নাছিলোঁ ফাৰ্ষ্টতে, আৰু তাৰপিছত মানে যিহেতু মানে এনেই ইংৰাজীটো বহুত ভালকৈ শিকায়, সেইটো বেলেগ হয়, কিন্তু বিজ্ঞানৰ যোনবিলাক মানে শব্দ সেইবিলাক মানে খুব বেলেগ হয় ইংৰাজীত পৰিৱৰ্তন হ'লে। সেইকাৰণে মানে প্ৰথমতে মই এনেকুৱা কৰিছিলোঁ যে মানে অসমীয়া মাধ্যমৰ কিতাপ এখন লওঁ, ইংৰাজী মাধ্যমৰ কিতাপ এখন লওঁ, তাৰপিছত দুয়োখন চাই মানে সমানত পঢ়ি যাওঁ। কিন্তু সেই যোনটো কষ্ট কৰাৰ বা যোনটো সেই একাগ্ৰতাটো আছে সেইটো প্ৰদান কৰিছে মোক নিকেতনে। আৰু সৰুৰ পৰা আচাৰ্যসকলে মানে বহুত কষ্ট কৰিছিলে। মোৰ মনত আছে মানে ঘৰত যেনেকৈ মা দেউতাই মানে নপঢ়িলে গালি দিয়ে বা কিবা কৰে, আচাৰ্যসকলে মানে সমান মানে গালি দিব, বা ঘৰত গৈ পেলাই মাহঁতে নপঢ়িলে যেনেকৈ কয় কিয় পঢ়া নাই, আচাৰ্যসকলো মানে যাব, পৰীক্ষাৰ পিছত যাব যে কি পঢ়া হৈছেনে নাই হোৱা, মেট্ৰিক দিয়াৰ পিছত বা এতিয়াও মানে এনেকুৱা নহয় যে স্কুলৰ পৰা ওলাই গ'লোঁ বা আচাৰ্যসকলে এতিয়া খবৰ নাৰাখে, সেইটো কেতিয়াও হোৱা নাই। মই যিমান খবৰ ৰাখিছোঁ তাতকৈ বেছি আচাৰ্যসকলে মোৰ খবৰ ৰাখিছে। আৰু মোৰ মানে ক'বলগীয়া বেলেগ বিশেষ নাই, যিহেতু এটা ৰিজাল্ট কৰিলে ভালে আমাৰ যিহেতু স্কুলৰো সুনাম আহিল, আৰু লগতে তাই নিজৰ কাৰণেও ভাল হ'ল, স্কুলৰ গোটেই সহায় সহযোগিতা পালে, আৰু বাবাটোৰ কাৰণেও ভাল লাগিল, সি এটা ভাল ৰিজাল্ট কৰিলে এইটো আমি গমেই পোৱা নাছিলোঁ। আমাৰ শংকৰদেৱ পৰিচালনা নিকেতনৰ এই বাবাটো মানে বাবা বুলিয়ে কৈছোঁ বহুত, গতিকে খুব ভাল লাগিছে, কাৰণ এনেকুৱা এটা পৰ্যায়ত যাই খেলিছে, আমাৰ স্কুলৰ নাম, অসমৰ নাম, ভাৰতৰে নাম হৈছে আচলতে চাবলৈ গ'লে। কাৰণ ইমানখিনি ষ্টেটৰ মাজত কম্পিটিশ্যন কৰি এটা ভাল ৰিজাল্ট পাইছে, আমি খুবেই সুখী। ভৱিষ্যত আৰু আশা কৰিছোঁ আৰু আগবাঢ়ি যাম। নমস্কাৰ, মই ডক্টৰ কৰবী চৌধুৰী।
মই উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ প্ৰাক্তন ছাত্ৰী। আজি আচাৰ্যসকলে যি নিমন্ত্ৰণ দিলে মোক সেইদৰে মই বহুত সুখী অনুভৱ কৰিছোঁ। লগতে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। আজি এই যি সফলতা অলপ হ'লেও যি সফলতা অৰ্জন কৰিব পাৰিছোঁ তাত যিমান মই নিজৰ কষ্টখিনিৰ অংশীদাৰ, মা দেউতা যিমান অংশীদাৰ, আচাৰ্যসকলৰো সিমানেই অংশীদাৰ হয় আৰু তেওঁলোকক মই সেইখিনিৰ কাৰণে চিৰকৃতজ্ঞ হৈ এইখিনিয়ে মই ক'ব। মানৱ জাতিৰ কাৰণে সেৱা আগবঢ়াবলৈ সেইখিনি সেৱা আগবঢ়াই যাব। গতিকে তেওঁক আজি আমাৰ মাজত পাইছোঁ, আমি নথৈ আনন্দিত। আৰু তাৰ লগে লগে আমাৰ বাকী ষ্টুডেণ্ট বৰ্তমান তেওঁ পঢ়িয়ে আছে আৰু সীমান্ত তেওঁ টাইকোৱাণ্ডোত যিটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত স্বৰ্ণপদক অৰ্জন কৰি অসম তথা পূৰ্বাঞ্চলৰ কাৰণে সুনাম অৰ্জন কৰিছে আৰু আমাৰ নিকেতন আৰু আমাৰ উত্তৰ গুৱাহাটীৰ কাৰণেও গৌৰৱ। গতিকে তেনেকুৱা ধৰণৰ ষ্টুডেণ্ট যিহেতু আমাৰ মাজত আছে, আমি সঁচাকৈয়ে আনন্দিত যে আমি যি মানৱ সম্পদ গঢ়াৰ কাৰণে আমাৰ যি আচাৰ্যসকলে সম্পদ কৰিছে সেই সম্পদ। উত্তৰ গুৱাহাটীৰ পৰা মুকুটেশ্বৰ গোস্বামীৰ ৰিপৰ্ট, প্ৰাগজ্যোতিষ লাইভ।